মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ পৰা প্ৰথমটি পাঠৰ MCQ অৰ্থাৎ 1 মাৰ্কৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰে আগৰ ভিডিঅ'টোত ইয়াৰে পাৰ্ট 1টো আপলোড কৰা হৈছে। যদি সেই ভিডিঅ'টো তোমালোকে চোৱা নাই এতিয়ালৈকে, তেন্তে এবাৰ সেই ভিডিঅ'টো চাই ল'বা। তেন্তে ব'লা আজি ছেকেণ্ড পাৰ্টটো একেলগে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া গৈছে, বাৰ্থলমিউডিয়াছ কোন দেশৰ নাবিক আছিল? অপশ্যন দিয়া গৈছে আৰৱ, ভাৰত, ইৰাণ, পৰ্তুগাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, পৰ্তুগাল, অৰ্থাৎ পৰ্তুগীজ নাবিক আছিল। নেক্সট কুৱেশ্যনটো দিয়া গৈছে, বাৰ্থলমিউডিয়াছৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল? অপশ্যন দিয়া গৈছে 1450 খ্ৰীষ্টাব্দত, 1460 খ্ৰীষ্টাব্দত, 1550 খ্ৰীষ্টাব্দত, 1650 খ্ৰীষ্টাব্দত। উত্তৰ 1450 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 3 দিয়া গৈছে, আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন দিয়া গৈছে কপাৰ্নিকাছ, মেগেলান, কলম্বাছ, এজনো নহয়। উত্তৰ কলম্বাছ। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 4ত দিয়া গৈছে, ভাস্কৰ দা গামাৰ মৃত্যু ক'ত হৈছিল? অপশ্যন দিয়া গৈছে মঙলদৈ, কোচি, তেজপুৰ, বাৰাণসী। উত্তৰ হ'ব অপশ্যন নম্বৰ খ, কোচি। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিয়া গৈছে, হকিন্সে কোন নদীৰ মোহনাৰে চুৰাট বন্দৰত প্ৰৱেশ কৰিছিল? অপশ্যন দিয়া গৈছে তাপ্তি, সিন্ধু, বৰাক, গংগা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, তাপ্তি। কুৱেশ্যন নম্বৰ 6ত দিয়া গৈছে, 1715 খ্ৰীষ্টাব্দত জন চাৰমানে ভাৰতত কাক সাক্ষাৎ কৰিছিল? অপশ্যন দিয়া গৈছে জাহাংগীৰ, ঔৰংগজেব, ফাৰুকছিয়াৰ, এজনো নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, ফাৰুকছিয়াৰ। কুৱেশ্যন নম্বৰ 7ত দিয়া গৈছে, ইংৰাজসকলে প্ৰথমবাৰ আগ্ৰাত কেতিয়া প্ৰৱেশ কৰে? অপশ্যন দিয়া গৈছে 1599 খ্ৰীষ্টাব্দত, 1600 খ্ৰীষ্টাব্দত, 1605 খ্ৰীষ্টাব্দত, 1609 খ্ৰীষ্টাব্দত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, 1609 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিয়া গৈছে, মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? অপশ্যন দিয়া গৈছে 1627 খ্ৰীষ্টাব্দ কাশ্মীৰত, 1628 খ্ৰীষ্টাব্দ দিল্লীত, 1630 খ্ৰীষ্টাব্দ আজমীৰত, 1635 খ্ৰীষ্টাব্দ নলবাৰীত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, 1627 খ্ৰীষ্টাব্দ কাশ্মীৰত। কুৱেশ্যন নম্বৰ 9ত দিয়া গৈছে, ৰবাৰ্ট ক্লাইভৰ মৃত্যু ক'ত হৈছিল? অপশ্যন দিয়া গৈছে লণ্ডন, হেমিল্টন, অকলেণ্ড, হলিউ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, লণ্ডন। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিয়া গৈছে, কলিকতা নগৰৰ ভেটিত কেইখন গাঁৱৰ সমষ্টি আছিল? অপশ্যন দিয়া গৈছে 3, 4, 5, 6। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3খন। কুৱেশ্যন নম্বৰ 11টো দিয়া গৈছে, ফৰ্ট উইলিয়াম নামটো কিয় দিয়া হৈছিল? অপশ্যন দিয়া গৈছে ৰজাক স্মৰণ কৰিবলৈ, ৰজাক অসন্মান কৰিবলৈ, ৰজাৰ সন্মানাৰ্থে, এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰজাৰ সন্মানাৰ্থে। কুৱেশ্যন নম্বৰ 12ত দিয়া গৈছে, কোনজন ৰজাৰ সন্মানাৰ্থে ফৰ্ট উইলিয়াম নাম দিয়া হৈছিল? অপশ্যন দিয়া গৈছে ৰজা প্ৰথম জেমছ, ৰজা তৃতীয় উইলিয়াম, ৰজা দ্বিতীয় উইলিয়াম, ৰজা দ্বিতীয় জেমছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, ৰজা তৃতীয় উইলিয়াম। কুৱেশ্যন নম্বৰ 13ত দিয়া গৈছে, প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটোক কি বোলা হৈছিল? অপশ্যন দিয়া গৈছে ড্ৰাইভাৰী, চকীদাৰী, প্ৰেচিডেঞ্চি, এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, প্ৰেচিডেঞ্চি। কুৱেশ্যন নম্বৰ 14ত দিয়া গৈছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কোন চনত আঁতৰাই দিয়া হৈছিল? অপশ্যন দিয়া গৈছে 1835 চনত, 1935 চনত, 1840 চনত, 1830 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক,
1835 চনত। নম্বৰ 15ত দিয়া গৈছে ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীক কি বোলা হৈছিল? অপশ্যন দিয়া গৈছে অসম সভাপতি, ভাৰত সম্ৰাজ্ঞী, ভাৰত সচিব, এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, ভাৰত সচিব। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিয়া গৈছে ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেলজনক কি খিতাপ প্ৰদান কৰা হৈছিল? অপশ্যন দিয়া গৈছে বাদশ্বাহ, ৰাজশ্বাহী, ভাইচৰয়, এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, ভাইচৰয়।